লতা এনে লাজুকী লতা চিনিছে ন কোনটি গো মানে টিকলা টিকলি দুটা মানে মজা। हेलो गाइस नमस्कार एंड गुड मॉर्निंग एंड वेलकम बैक टू माय यूट्यूब चैनल। सो गाइस की कम और आज मैं बहुते आनंदित बहुते हैप्पी कारण बहुत दिन पिছত आज आमार घरत आलही आहिबले उलाइसे। आलही माने बहुत हैप्पी মানে আলহী আহিব। সো কোন কোন আহিব কোনে আহিব কোনে নাহিব নাহাখিনি আৰু কেনেকৈ কোনে কোনে আহিব চব গম পাব নেক্সট ব্লগত। আৰু বহুত আৰু মই আৰু মোৰ বমা যাম বজাৰত। বহুত কাম আছে, বহুত বজাৰ কৰিব আছে। মই বৰমা বজাৰত যাম, বস্তু বহুত কিনিব লগা আছে, কিনিম। চ' গাইছ বজাৰত গৈ কেনে ভিডিঅ' নকৰোঁ কাৰণ ৰাতিপুৱাৰ পৰা বহুত বৰষুণ পৰিছে আৰু বহুত ক'লা কৰি আছে। এতিয়াও চাগে বৰষুণ আহিব। চ' এইটো পিছত গম পাব আপোনালোকে। ভিডিঅ' নকৰিম বুলি ভাবিছোঁ কাৰণ বহুত বজাৰ আছে, মই পাত্তাই নাপাম কিজানি ভিডিঅ' কৰিব। চ' গাইজ কোনে কোনে আহিব আজি মানে আধা আধি মানুহ আহিব, আলহী আহিব। আৰু কালি ৰাতিপুৱাই আৰু মানে টিকলা টিকলি দুটা মানে মজা আহিব আৰু বহুতে হেপ্পী আৰু চব গম পাব আপোনালোকে নেক্সট ভিডিঅ'ত। গাইজ আজি কোনে কোনে আহিব আপোনালোকক মই দেখাই দিম। আৰু কালি কোনে কোনে আহিব সেইটো মই নকওঁ, সেইটো ছাৰপ্ৰাইজ, সেইটো কালিৰ ভ্লগতহে আপোনালোকে গম পাব। আৰু কালি আমাৰ ঘৰত কি আছে, কিয় ইমান বজাৰ, কিয় ইমান কি চব গম পাব নেক্সট ভ্লগত। চ' গাইজ এতিয়া বেছি দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' বলক। চ' গাইজ এতিয়া যাম বজাৰ। আপোনালোকক কৈছিলোঁ ন বহুত কাম আছে আজি। চ' গাইজ এতিয়া বজাৰ যাম, বজাৰত বহুত বজাৰ কৰিব আছে। আৰু এইপিনে চাওক বহুত বৰষুণ দি আছে, সেইকাৰণে মই ভাবিছোঁ বজাৰত যাই কেনে ভিডিঅ' নকৰোঁ, সোনকালে বজাৰ কৰি কেনে আহি দেখাই আছোঁ সকলোখিনি। বহুত মানুহ বহুত কিবা কিবি আছে। চ' বজাৰৰ পৰা আহি কেনে দেখাই আছোঁ। এতিয়া যাওঁ, মাস্কখন পিন্ধি লওঁ। চ' ডান গাইজ এতিয়া বজাৰৰ পৰা আহি কেনে আপোনালোকক লগ পাই আছোঁ, ভিডিঅ'টোৰ সৈতে জড়িত থাকিব। চ' গাইজ বজাৰৰ পৰা আহিলোঁ, আহি কেনে ফ্ৰেছ হ'লোঁ, ভাত খালোঁ। বহুত ভোক লাগিছিল, 12টাতে গৈছোঁ 3টাত আহিছোঁ। এইফালে চাওক বহুত বজাৰ, কি কাৰণত বজাৰ, কিয় বজাৰ গম পাব নেক্সট ব্লগত। আৰু ইফালে চলি আছে চামোচা পাৰ্টি, চামোচা। এইটো চাওক নতুন আলহী, এইটো শুই আছে এইফালে। চব হৈছে নতুন আলহী, পিছত লগ কৰাই দিম। এতিয়া মোৰ এইটো চামোচাটো খাই লওঁ। গাইজ এতিয়া মোক আপোনালোকে চাবলৈ নাই পোৱা নেকি, আন্ধাৰ হৈ আছে। এতিয়া লাইটটো দি দিওঁ। চ' গাইজ হৈ গ'ল পোহৰ। আৰু এইফালে শুই আছে কোন, এইবিলাক কোন আহি গ'ল হঠাতে, ইমান কৰোণা ক'ভিডৰ মাজত কোন আহি গ'ল, এইবিলাক চবখিনি আপোনালোকে গম পাব নেক্সট ভিডিঅ'ত। ইমান বজাৰ কিয়, ইমান আলহী কিয়, ইমান কি চব গম পাব নেক্সট ভিডিঅ'ত। চ' গাইজ নেক্সট ভিডিঅ'টো চাবলৈ নাপাহৰিব, চাব আৰু ইটোও চাব। আজি নতুন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ইনষ্টাগ্ৰামৰ আইডিটো আহি আছে, তাতে গৈ মোৰ একাউণ্টটো ফ'ল' মাৰি দিব। আৰু চ' গাইজ তাই বজাৰত গৈছে, বজাৰৰ পৰা আহি চিংৰা খাই কেনে কুম্ভকৰ্ণ হৈছে এনেকুৱা শুইছে। মই আপোনালোকক দেখাই আছোঁ। আৰু লগতে ভাগিনী আহিছে, চ' তাইৰ লগত শুই আছে। কেনেকৈ হৈ আছে মই আপোনালোকক দেখাই আছোঁ। এতিয়া মাতিম, তাই কি কয় মই দেখাই আছোঁ আপোনালোকে চাই থাকক। চ' গাইজ তিয়া ক'ত, ভণ্টি ক'ত? ত' গাইজ চাওঁ, তাই ইয়াতে শুই আছিল। এতিয়া তাই কুম্ভকাণ্ডৰ নিচাকে শুই আছিল। কাৰণটো শুনক, মানে গাইজ মই গম পাইছোঁ যে তাই বাহিৰত ভিডিঅ' বনাই আছে মোৰ টোপনি মৰাৰ। মই শুনা পাইছোঁ, সেইকাৰণে মই ভাবিলোঁ তাইৰ লগত এটা প্ৰেংক কৰা যাওক। সেইকাৰণে মই বিচনাৰ তলত সোমাই আছিলোঁ। তাই আহি চাই মই নাই। তাই ভাবিছে কি চোৰ আহিছে ঠেঙত ধৰাৰ লগে লগে। গাইজ সেইজনী হৈছে, এই মুহটো দেখাও আপোনাক। মুহ দেখাই কেনে চব মৰা হে বেটা। তাই মানে লাজ পাই আছে আপোনালোকৰ ওচৰত আহিবলৈ। এই মুহটো দেখি দেখাই দিয়ে না মুখখন।
নিদিবি বা ইমান লাজ কৰে ইয়া হাঁহি আছে ইয়ে গাই চাওক মোক খামুচি দিছে ইয়াতে দে কুটু নেদেখো দে মুখখন দেখাই দে নাই এবাৰ দেখাই দে চ' গাই চাওক এটা এংগেল এই আলহীজনী লাজ পাই আছে লাজকীলতা আলহী লাজ নকৰিবি দে নাম হেমলতা এনে লাজকীলতা মিলিছে ন আৰু এয়া আহিছে বাইদ মোবাইল চাই আছে চিৰিয়েলৰ ভক্ত আজিকালি চবেই চিৰিয়েলে চায় চ' গাইজ এতিয়া চলি আছে খানা দানা এইফালে আধা আধি খোৱা শেষে পাল মই পপকৰ্ণ ভাজি আছিলোঁ আৰু ইফালে চিৰিয়েল ভক্ত চিৰিয়েল চাই আছে খানা ভালকৈ খা এতিয়া খাম মই চবে খোৱা হ'লে ইফালে একদম খালী কৰি দিছে খাই ইফালে বুন্দিয়া আছে এতিয়া মই খাম তো ভাবিলোঁ আপোনালোকক দেখাই দিওঁ অলপ ডেইলি ব্লগ যিহেতু খুৱাই দিওঁ হাতখন গুচাই দিয়ে ৰ এক্টিং ইমান এক্টিং কিয় ভালকৈ খাব লাগে ন যি কৰা খোৱাৰ টাইমত এক্টিং কৰিব নালাগে না খাওঁ এতিয়া গুড মৰ্ণিং ফ্ৰেণ্ডছ চ' গাইজ আপোনালোকে ভাবিলে চাগে ৰাতিৰ পৰা গুড মৰ্ণিং কেনেকৈ হ'ল চ' গাইজ কালি মানে এনেকুৱা কুম্ভকৰ্ণৰ নিচিনা শুইছিলোঁ আৰু মানে উঠাই নাই ভাতৰ কাৰণে তেনেকৈ শুই গ'লোঁ সেইকাৰণে ৰাতিপুৱা 6টাতে উঠি কেনে আগত মনত পৰিছে ভিডিঅ'টো হেক কৰিব লাগে সেইকাৰণে আহি গ'লোঁ সোনকালে দাঁত ব্ৰাছ কৰি আহিলোঁ ভিডিঅ'টো হেক কৰিবলৈ আৰু ৰাতিপুৱাৰ পৰা বহুত বৰষুণ দি আছে চাওক আপোনালোকে বহুত বৰষুণ দি আছে আৰু মানে কালি কি হ'ল আবেলি শুইছিলোঁ তেতিয়া বাইদেউতে দেখাই দিছে আপোনালোকক যে মই শুই আছোঁ ত' গাইছ তাৰপিছত উঠি ফিল্ম চাই আছিলোঁ ভাবিছোঁ ভিডিঅ'টো হেক কৰি দিম ৰাতি ভাত খোৱাৰ সময়ত ত' গাইছ এনেকুৱা টোপনি লাগিছে মোৰ ভাতৰ খোৱা নাই তেনেকৈ শুই গৈছে ইহঁতে মোক মাতিছে যে ভিডিঅ'টো হেক কৰা নাই চ' গাইছ মানুহ টোপনি মাৰিলে চাগে কোনোবাই মাতিলে খং উঠে সেইকাৰণে মোৰো খং উঠে মই গালি পাৰি দিছোঁ সেইকাৰণে নেক্সট টাইম সিহঁতে মোক মাতা নাই সেইকাৰণে ভিডিঅ'টো হেক কৰাই নহ'ল ভাতৰ খোৱা নাই মই ৰাতি তেনেকৈ শুইছিলোঁ চ' গাইছ ৰাতিপুৱা উঠিলোঁ উঠি কাৰণে আগত ভিডিঅ'টো হেক কৰি দিওঁ ভাবিলোঁ চ' গাইছ সেইকাৰণে আহি গ'লোঁ আপোনালোকৰ ওচৰলৈ ভিডিঅ'টো হেক কৰিবলৈ চ' গাইছ আজি ভিডিঅ'টো চাই বা কেনেকুৱা পাইছে আপোনালোকে আৰু কৈছিলোঁ ইহঁত কোন আলহী আপোনালোকক লগ কৰাই দিম চ' গাইছ লগ কৰি দিয়া নহ'ল সেইকাৰণে সিহঁতক লগ কৰাই দিম নেক্সট ব্লগত আৰু আলহী আহিব সিহঁতকো লগ কৰাই দিম চ' গাইছ আজি ভিডিঅ'টো কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চ' বাই গাইজ আৰু ৰ'ব ইহঁতে চাওক ইহঁতে এইবিলাক চাওক শুই আছে চব একদম কম্বল চম্বল উৰি কেনে শুই আছে চ' গাইছ বাই